তো দৌড়ে খুলবা নাই আমার একটা নয়ন চৌধুরী আছে তার পিছনে পালাই গৈছে মারার কারণে এই ঘরত ওলাইছে ঘরের পৰা ওলাইছে দৌড়ে খুলবা নাই আপনাকে কমাইছে না হ্যাঁ দৌড়ে আমি পড়ি গৈছো আরে এগুলা যে কাউন্ট কৰি এওঁতে জানে যে বিপিএফৰ মানুহৰ ইমান শ্ৰদ্ধা আছে ভক্তি আছে কালি গোটেই গোসাইগাঁৱত ওপন টকা বিলাইছে এওঁতে আমি বাধা দিয়া নাই আমি কৈছো 5 বছৰ তেওঁতে কাম কৰা নাই টকা দি আছে দি থাক একো আপত্তি নাই পাব্লিকৰ টাকা হয় এইটো তো এওঁতে জানে ইমান কৰাৰ পিছত ইমান মানুহ জইনিং কৰাৰ পিছত ইমান টকা বিলাৰ পিছত দেখিছে বিপিএফ জিতিব এওঁতে কি কৰিছে আমাৰ মানুহ বিপিএফৰ মানুহ টাৰ্গেট কৰি কৰি এওঁতে পিটাপিটি আৰম্ভ কৰিছে আমি হেমন্ত বিশ্ব শৰ্মাকে এটাই কথাম স্যার নরেন্দ্র মোদীকে এটা কথা আমার লোকতন্ত্র অধিকার যদি আমি ইন্ডিয়াত সাব্যস্ত করা না পারো তেতিয়াহ'লে ইলেকশনটো কিয় কৰা লাগে আপোনালোকে এনেই লৈ লওক গতিটো পাব্লিকৰ যেটো ভোটৰ অধিকাৰ এইটো যদি কৰা নিদিয়ে তাহলে ইলেকশন পাতি দৰকাৰ কি এতিয়া মই এটা কথা হেমন্ত বিশ্ব শৰ্মাক কম এওঁতে হোম মিনিষ্টাৰ অসমৰ মই এটা কথা প্ৰশাসন ৰাজু নাৰ্জাৰীৰ লগত আহি রাজু নার্জারির গুন্ডা বাহিনী আমাক পিটি আছে প্রশাসন চাই আছে প্রশাসন একো স্টেপ লেবা নাই আমি ভিডিও গিলা বনাইছো আমি ভিডিও গিলা ছাড়িম এইটো গোসাইগাঁৱৰ কাৰণে ভয়ংকৰ দুৰ্ভাগ্য আমাৰ লোকাল অধিকাৰ আমাৰ লোকতন্ত্ৰ অধিকাৰ কাঢ়ি লৈ আছে এনেকে ইলেকশন আমাক নালাগে হেমন্ত বিশ্ব শৰ্মা স্যার বিটিসিটো আপনি লৈ যাওক আমাৰ মানুহ পিটাবা নালাগে হয় নহয় সেইটো আইডেণ্টিফাই কৰিব পৰা নাই ইয়াতে বাহিৰতে অলপমান কিবা কিবি অলপ কেচিং হৈছিলে কিন্তু ভিতৰত পুলিং ভিতৰত কোনো ধৰণৰ একো ধৰণৰ অসুবিধা হোৱা নাই প্লাছ আমাৰ ইয়াতে ছেক্টৰ অফিচাৰ তেখেত পুলিং ভিতৰত আছিলে পুলিং হৈ আছিলে তাত কোনো ধৰণৰ একো ধৰণৰ আপোনাৰ কোনো ধৰণৰ মেল প্ৰেক্টিচ একো ধৰণৰ হোৱা নাই আমাৰ পুলিচৰ পাৰ্চনেল আছিলে আমাৰ ছেক্টৰ অফিচাৰ আছিলে ময়ো আহি পাইছোঁ অচি চাহাব আহিছে PhD প্ৰফেচনাৰগৰাকীও আহিছে এটা গোটেই এতিয়া প্ৰশাসনৰ কটকটীয়া কণ্ট্ৰলত আছে এতিয়া আপোনালোকৰ এতিয়া আমি এনশ্বৰ কৰিম যে কোনো ধৰণৰ ইয়াত অসুবিধা হ'ব নালাগে আৰু বৰ্তমান চিটুৱেশ্যনটো স্পেচিফাই কৰিবলৈ আমি দুজন মানুহ ইনজিয়ৰ্ড হৈছে তেখেতক ততাদৌৰিকৈ আমি পঠিয়াই দিছোঁ মেডিকেললৈ তাত মেডিকেলত তেওঁলোকৰ ট্ৰিটমেণ্ট হ'ব আৰু বাকী ইয়াত যিমানখিনি বস্তু আমি এনশ্বৰ কৰিবলৈ আছে ল এণ্ড অৰ্ডাৰ সেইখিনিৰ কাৰণে পুলিচ প্ৰশাসন দুয়োটাই মিলি আমি চেষ্টা কৰি আছোঁ চ' গতিকে আপোনালোককো আশা কৰিম যে আপোনালোকে অকণমান বস্তুটো কোঅপাৰেট কৰে আৰু মানুহখিনিক অকণমান স্পেচিফাই কৰিবলৈ যাতে সহায় কৰে ধন্যবাদ কি কয় পলিং ধুনীয়াকৈ পলিঙত একো ধৰণৰ একো উল্টা পুল্টা হোৱা নাই পলিঙৰ ভিতৰত আমাৰ মানুহ আছে ছেক্টৰ অফিচাৰ আছে কোনো ধৰণৰ একো হোৱা নাই তাতে তেওঁলোকে মাৰাৰ অভিযোগ কৰিছে আক্ৰমণ ব্যক্তিসকলক সেইটো চাওক এইটো বস্তুটো আপোনাৰ বজাৰ লাগিছে গতিকে বজাৰত তাৰ ক্ষেত্ৰত লাগিছে কেতিয়া আমি জানো যে দুজন মানুহ বা তিনিজন মানুহ যদি মাৰপিট হৈছে এজ পাৰ এফআইআৰ ব্যৱস্থা হ'ব যিটো এফআইআৰ হ'ব সেইমতে ব্যৱস্থা হ'ব এইটো তদন্ত কৰা হ'ব এতিয়ালৈকে আমাৰ এফআইআৰ কৰা নাই ইনজুৰ্ড বুলি কৈছে আমি ইনজুৰ্ড মেডিকেল পঠাইছোঁ ঠিক আছে মানে বাকী পলিং প্ৰচেছত কোনো বেঘাত জন্মা নাই বাকী কাৰোবাৰ ইণ্ডিভিজুৱেল কিবা আছে সেইটো এজ পাৰ এফআইআৰ আমি ব্যৱস্থা ল'ম পুলিচ